কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী। কবি কেশৱ মহন্ত। আবৃত্তি দীপজ্যোতি দাস। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলী নথকা হলে দেখিলোহেঁতেন বা পতাহন মৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিকৰ কাচিবোৰ, দেখিলোহেঁতেন বা খপা বন্ধা মূৰবোৰ ওপৰলে তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতাহন পথাৰত লঘু বৰিহাক মই হাঁহিবোৰ তেওঁ হালধীয়া। অলপ দূৰৰ পৰা নচোৱাৰ ভাও ধৰি চাবও পাৰিলোহেঁতেন এই জাক দাৱনিৰ মাজতে আছিলে নেকি এউটিও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ পিক ৰঙা ওঠে ওঠে 17 বছৰ হোৱা মুখটোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি ৰিৰিঙা তেল আৰু হালধিৰ যা বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰত দাৱনিৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বনহাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতে উৰুলি ৰাগি আছে ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মনহাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ললে। বৌদেউ আপুনি যে কৈছিলে সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে, আঘোণৰ কুঁৱলীতে সেউতী হেৰালে। ডাঙৰি বান্ধিম বুলি তৰা জৰি তলাতে থাকিল। ধন্যবাদ।